हेलो बंधुসকল गुड इवनिंग। আজি পম্পী ব্লকৰ ৰাতিৰ সাজ দেখাম বুলি ভাবি আছো। আজি যেহেতু আউখি আছে গতিকে আমি নিৰামিষ। আজি ৰাতি একদম লঘু আহাৰ ৰুটি আৰু পাপৰৰ তৰকাৰী। এয়া চাক বন্ধুসকল পাপৰৰ তৰকাৰী। এয়া চাক বন্ধুসকল পাপৰৰ তৰকাৰী দেখাত মাংসৰ নিচিনা লাগিছে হয়নে? আপোনালোকে বাৰু আমাৰ নিচিনা পাপৰৰ তৰকাৰী খায় নেকি? যদি খায় কমেণ্টত ক'ব। আমাৰ হ'লে খুব প্ৰিয় হয় পাপৰৰ তৰকাৰী, ৰুটি আৰু পাপৰৰ তৰকাৰী। পাপৰৰ তৰকাৰীটো বনাব হ'লে প্ৰথমতে পাপৰখিনি ভাজি ল'ব, তাৰপিছত কেৰাহীত অকণ আলু ভাজি ল'ব, তাৰপিছত বিলাহী আৰু তেজপাত দিব, জিৰা পুৰণ দিব, দি পেলাই আপুনি যিহেতু নিৰামিষ আমি পিঁয়াজ নহৰু নাখাওঁ, নহ'লে পিঁয়াজো দিব পাৰি। আৰু তাৰপিছত আপোনাৰ জিৰাটো ভাজি তাৰপিছত আপোনাৰ আলু আৰু বিলাহীখিনি ঢালি দিব, অলপ ভাজিব দিব, হালধি আৰু নিমখ দি দিব জোখমতে। তাৰপিছত আপোনাৰ 1 চামুচ জিৰাৰ গুড়ি দি দিব, 1 চামুচ জলকীয়াৰ গুড়ি দি দিব। তাৰপৰা যদি তৰকাৰীটো অকণ সোৱাদ হ'ব বিচাৰিছে অকণমান চেনিও দিব লগত অকণমান। তাৰপিছত আপোনাৰ চব্জিখিনি ভালদৰে গেছৰ ষ্টিমটো কমাই পেলাই লাহে লাহে ভাজি থাকিব। যেতিয়া চাব চব্জিৰ পৰা তেল এৰি দিছে তেনে সময়ত আপুনি পানীখিনি দি দিব, জোখমতে অলপ গৰম পানী দি দিব। যিহেতু পাপৰৰ এইটো গ্ৰেভি কৰা হৈছে গতিকে কম পানী দিয়া হৈছে, জোলো খোৱা যায় কিন্তু মই গ্ৰেভি বনাইছোঁ। তাৰপিছত আপোনাৰ যেতিয়া তৰকাৰীটো উতলিব তেতিয়া আপুনি গৰম পানী ঢালি দিব। তেতিয়া আপুনি পাপৰখিনি ভজা পাপৰখিনি তাত সৰু সৰু টুকুৰা কৰি আপুনি তাত ঢালি দিব। তাৰপিছত অলপ সময় উতলাৰ পিছত চাব তৰকাৰীটোৰ পৰা এটা ধুনীয়া সুগন্ধ ওলাইছে। তাৰপিছত আপোনাৰ গৰম মছলা অকণমান ছটিয়াই দি নমাই দিব। তৰকাৰী ৰেডি। যিহেতু যোনে জ্বলা যিটো পৰিমাণে খায় সেইটো পৰিমাণে দিব, বেছি জ্বলা হ'লেও খাবলৈ বেয়া পাব, গতিকে ৰেডি। বন্ধুসকল এতিয়া ৰাতি প্ৰায় 9টামান বাজিবলৈ হৈছে। আমাৰ আজৰি নাই। খোৱা বোৱাৰ পিছত আকৌ বাচন বৰ্তন ধোৱাৰ পিছত বিচনা পাৰিব লাগিব আমাৰেই। চাওক আমি মহিলাসকল কিমান হেপী। ৰাতিপুৱাৰ পৰা খালি কাম আৰু কাম, টাইম কিন্তু নাপাওঁ। আৰু তাৰপিছত আজি মোৰ নাইট ডিউটিও আছে। ছাগলী এজনীয়ে আকৌ পোৱালিও দিছে। আকৌ মোৰ ছাগলী আৰু এজনীয়ে পোৱালি দিছে, এয়া চাব। এয়া চাওক ছাগলী এজনী আকৌ পোৱালিও দিছে। এজনী পোৱালি দিছে, এজনী পোৱালিৰ কাৰণে ৰাতি আমি অলপ পিছে পিছে উঠিব লাগিব। মা 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 বুলি মাতি আছে। দেখিছেনে? মানুহৰ দৰে জীৱ জন্তুবিলাকেও জন্মৰ লগে লগে মা মা মাতিবলৈ শিকি যায় আৰু ডাঙৰ হোৱাৰ পিছত মা চা নালাগে আৰু। আজি সূৰ্যগ্ৰহণো হয় বোলে। যিহেতু ভাৰতত অদৃশ্য গতিকে আমি ইমানটো মনা নাই। আৰু আজিলৈকে এইটো ব্লগ সামৰণি মাৰিছোঁ। আপোনালোকে যদি পাপৰা চব্জিটো ভাল হৈছে তো লাইক শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব এটা দিব। ময়োতো বহুত কষ্ট কৰি এটা ভিডিঅ' তৈয়াৰ কৰিব লাগে, গতিকে সময়ো নাপাওঁ তেনেদৰে। বহুত কষ্টৰ মাজত মই এটা ভিডিঅ' বনাওঁ, তো ছাবস্ক্ৰাইববিলাক অলপ কৰিব প্লিজ। এতিয়া সকলোলৈকে শুভৰাত্ৰি, নমস্কাৰ।